खुलुमबाय स्टुडियाव दं आं अरांस्रि मोसाहारि सेनं फागलिया बान्दो आफादा अरायथाय बान्दो मावनानै होनायनि थाखाय बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'खौ साबायखर बावदों। लोगोसे बिथांमोना बान्दोनि माखासे आद्रा थाबोनाय खामानिफोरखौ नायफामफिननायनि गेजेरजों आबुं मावना होनोबो खावलायदों। नंगौ बाक्सा जिल्ला भारत भुटान सिमना ओनसोलजों नांजाबनाय सेनं फागलिया बान्दो आफादा बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'खौ सेनं फागलिया बान्दोखौ अरायथाय रायजो राजानो आबाद फोथाराव दै जगायनो हानाय बायदि मावनानै होनायनि थाखाय साबायखर बावदों। 1946 मायथाइनिफ्रायनो बिफां लाइफांनि दालाइ हाग्रा अन्थाइजों गिबियै बान्दो थोजेनना दै लाबोनानै आबाद फोथाराव आबाद मावबोनाय बे सेनं फागलिया बान्दोखौ रावबो सोरखारा थांनाय बोसोरफोराव अरायथा मावनानै होनो सिगांबोआखैमोन। नाथाय आबादारिफोरनि गोबां बोसोर जेंना महरै थाबोबाय थानाय बे बान्दोखौ बिटिआर गोरोबथानि उनाव आथिखालाव बिटिआरखौ गाहाय मावफुं सोद्रोमानि बिबान लानानै सामलायबोनाय प्रमद बर'आ सेनं फागलिया बान्दोखौ आबादारिफोरनो दै जगायथाय राहानि थाखाय अरायथायै मावनानै होदों। लोगोसे बिथांमोना प्रमद बर'खौ खौरां बिजोंनि गेजेरजों खावलायनानै बुंबावोदि बे बान्दोनि थाखाय जा एसे आद्रा खामानिफोर दंबावो बेखौ फिन खेनसेबाव नायबिजिरफिननायनि गेजेरजों खम समनि गेजेराव आबुङै मावफुंना होनोबो खावलायो। না এইটো চাওক আমাৰ এই পাগলদিয়া 1 নম্বৰ গ্ৰুপ এইটো 1 নম্বৰ গ্ৰুপৰ আমি 1946 চনতে বান্ধটো আমাৰ স্থাপিত হৈছিল। আমাৰ এই পাৰ্ক পানীৰ দ্বাৰাই দি আমি পানীখিনি শিল আৰু জংঘল আদি বান্ধি পাৰ্ক পানীৰ দ্বাৰাই দি বান্ধি আমি পানী নি আছিলোঁ। গতিকে আমাৰ 1946 চনতে স্থাপিত হৈ আমাৰ 2023 লাগি আমাৰ ইয়াত কোনো ধৰণৰ চৰকাৰৰ পৰা সুবিধা পোৱা নাছিলোঁ। যেতিয়া আমাৰ বিটিচিত प्रमोद सार আহিল प्रमोद बड़ सार যেতিয়া আমাৰ CM হল তেতিয়া এইবিলাকৰ জায়গাত আহি কিছুমান ঠাইত পৰিদৰ্শন কৰি আমাৰ বানবিলাক পৰিদৰ্শন কৰি তেখেতে এটা বান দিছে। আমাৰ 1 নম্বৰ গ্ৰুপৰ কাৰণে তেখেতে এটা বান দিছে। তেখেতক আমাৰ 1 নম্বৰ গ্ৰুপ ফালৰ পৰা তেখেতক ৰাজ্যৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিবিলাক ডিপাৰ্টমেণ্ট আছিল এডুকেশ্যন ডিপাৰ্টমেণ্ট লগতে বিটিচিৰ EM আৰু আমাৰ স্পিকাৰ কাতিৰাম ছাৰক আমাৰ ৰাজ্যৰ ফালৰ পৰা আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আৰু আমাৰ ইয়াত কিছুমান কৰিবলগা কাম বহুত আছে। তেনেধৰণে আমাৰ CC কেনেল আমাক লাগে। তাৰমানে ইয়াত মঠৌৰিবিলাক ভাঙি থাকে। এই মঠৌৰিবিলাক যদি আমি পাক্কাৰে যদি বনাই লওঁ তেতিয়াহ'লে আমাৰ ভাঙা সম্ভাৱনাটো অলপ কম থাকিব। লগতে আমাৰ যিখিনি নতুন বান্ধৰ কাৰণে যোনটো এটা স্কিম আছিল সেই স্কিমটো মোটামুটি পূৰা হ'ল বুলি কোৱা আমি গম পাইছোঁ। কৰিবলগা কামটো বহুত আছে। এই ৱালবিলাক সাইড ৱালবিলাক অলপ 5 ফুট মানকৈ উঠাব লাগিব আৰু ইয়াত আমাৰ কিবাৰে ৱালে দিব লাগিব, পাকাৰে ৱাল দিব লাগিব। সিফালে আমাৰ পাকাৰে ৱাল দিব লাগিব। গতিকে আমাৰ কৰণীয় কাম আৰু বহুত বাকী আছে। সেইকাৰণে মই বিটিচিৰ EM ছাৰক লগতে আমাৰ বিটিআৰৰ প্ৰমোদ ছাৰক ইয়াত আহি পৰিদৰ্শন কৰি আৰু যাতে টকা মঞ্জুৰি কৰে 1 নম্বৰ গ্ৰুপৰ কাৰণে তেখেতসকলক আমি ৰাজ্যৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ইয়াত আমাৰ প্ৰথমতে দিছিল 3 কোটি টকা, বছৰত 1 কোটিকৈ দিয়া হৈছিল। 3 বছৰৰ কাৰণে 3 কোটি টকা দিয়া হৈছিল। গতিকে আমাৰ যোন ঠিকাদাৰ আছিল তেখেতে কিবা এটা কাৰণত 2 বছৰত কামটো মোটামুটি 90% শেষ কৰি দিছে আৰু অলপহে বাকী আছিল। গতিকে তেখেতৰ কামটো মোটামুটি সম্পূৰ্ণ হ'ল। আৰু আমাৰ কিছুমান এতিয়া ভয় হ'ল কি ৰাজ্যৰ ভয় হৈছে ইয়াত মঠুৰি যদি ছিঙি যায়, সিফালৰ পৰা মঠুৰি যদি ছিঙি যায়, ইফালৰ পৰা মঠুৰি যদি ছিঙি যায় তেতিয়াহ'লে আমাৰ আৰু সৰ্বনাশ হৈ যাব। সেইকাৰণে আজি আমি ৰাইজক আনি ইয়াত ইমান গৰমত ৰাইজক আনি ইয়াত কাম কৰিব লগা হৈছে। নাই এইটো যদি আমি কেনেলবিলাক যদি নবনাওঁ, যদি ছাইডৰ কেনেলবিলাক যদি নবনাওঁ বা ইয়াত যদি আমি ৱালটো যদি নিদিওঁ তেতিয়াহ'লে ভৱিষ্যত এই বানটো আৰু থকাৰ এটা সম্ভাৱনা নাই। গতিকে সেইকাৰণে আমি বাৰম্বাৰ আমাৰ মুছলপুৰৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁ সেইদিনা আমাৰ গুৱাহাটীৰ পৰা চিফ ইঞ্জিনিয়াৰ আহিছিল, তেখেতেও চাই গৈছে। গতিকে অতি সোনকালে ইয়াত কি ব্যৱস্থা কৰিলে ভাল হ'ব, ৰাইজৰ কি সুবিধা হ'ব, কোনফালৰ পৰা কি কৰিলে সুবিধা হ'ব সেইটো যাতে কৰি দিয়ে, সেইটো কাৰণে আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। তাৰমানে কেনেলবিলাক যিবিলাক ৱাল আছে, গাৰ্ডৱালবিলাক যিবিলাক ৱাল আছে, এইটো যদি 5 ফুট বা 6 ফুট যদি ওখ নহয় তেতিয়াহ'লে এই পানীটো তাৰমানে বাৰিষাত কি হয় বেছিকৈ অহাৰ পিছত গাৰ্ডৱালৰ পৰা ওপৰৰ পৰা উঠি বৰষুণীয়া হোৱা এটা সম্ভাৱনা থাকে। গতিকে এইটো 5 ফুট বা 6 ফুট ওখ হোৱাটো ভাল হ'ব আৰু।